सेफ्टी हमारे कारण बहुत इम्पोर्टेंट है सेफ्टी तो हमारे करने লাগিব हेलो गाइस वेलकम टू माय यूट्यूब चैनल मुक्तार 105 আজি আমি তেলেঙ্গানাৰ এটা বহুত ফেমাছ জেগাত গৈ আছোঁ নাম লক্ষ্ণাৱাৰাম লেক আৰু ইয়াৰ পৰা আমাৰ যাব লাগিব 70-80 কিলোমিটাৰ আমি ইয়াৰ পৰা এটা কেব বুক কৰিছোঁ আৰু এই কেবেৰে আমি তালৈ যাম আমাৰ ফ্ৰেণ্ডসকল আহি আছে সো লেটস গো গাইস দে আর মাই ফ্রেন্ড এটা আহি গ'ল এতিয়া আমি গাড়ীৰ অপেক্ষাত আছোঁ এতিয়া আমি আছোঁ মুলুগু ৰোড আৰু ইয়াত খাবৰ কাৰণে কিছুমান কিবা বিৰিয়ানী বিচাৰিলোঁ কিন্তু নাপালোঁ বিৰিয়ানী বিচাৰিলোঁ নাপালোঁ সেইকাৰণে ব্ৰেড আৰু জেম ল'লোঁ আৰু কেইটামান কল ল'লোঁ খাবৰ কাৰণে তাত গৈ আকৌ এইখিনি ভোকে থাকিব লাগিব চ' ইয়াৰ পৰা আৰু 30 কিলোমিটাৰমান আছে চ' বলক আমি আগুৱাই যাওঁ हेलो गाइस এতিয়া আপোনালোক চাব পাৰে আমি এতিয়া আমাৰ ডেষ্টিনেশ্যনত পাই গৈছোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন লক্ষ্ণাৰাম লেক আৰু ইফালে লক্ষ্ণাৰাম লেকটো আছে আমি ইয়াত যাম গাড়ী নো এণ্ট্ৰি আছে ইয়াত চেকিং কৰি আছে আৰু ইফালে গাড়ী এণ্ট্ৰি কৰিব নিদিয়ে ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব ইয়াত হাইবুল্লা আছে হাইবুল্লা আছে হাই টু মাই ব্লগ হাই হাইবুল্লা আমাৰ লগত আহিছে আৰু বহুত আমাৰ ফ্ৰেণ্ডছ আহিছে সিহঁতে ইয়াত চুচুগুৰি আছে এক নম্বৰ চবকেইটা সো তলত যাওঁ তাৰপিছত আপোনালোক চাব পাৰিব আপোনালোকতো এতিয়া আমি তেলেঙ্গানাত আছোঁ তেলেঙ্গানাৰ এই ৱাৰেংগলৰ পৰা আমি প্ৰায় 100 কিলোমিটাৰমান আহিলোঁ সো এতিয়া আপোনালোকক দেখাম কেনেকুৱা লেকটো কেনেকুৱা তাত এটা ব্ৰিজ আছে ব্ৰিজটো কেনেকুৱা আপোনালোকক সব দেখাম সো আপোনালোক আমাৰ লগতে থাকিব এই তোমালোক কি কৰিলা ইয়াতে মুতলা নেকি মুতিলা এইটো মুতা ইয়াত 1 নম্বৰ কৰিলোঁ তাত গৈ সিহঁতে 2 নম্বৰ কৰিব আকৌ ঘৰত গৈ আপোনালোকক সেইটো ফালত এটা ব্ৰিজ দেখা গৈ আছে ৰছীৰে সেইটো আপোনালোকক দেখুৱাম আৰু সেইটোৰে আমি মানে পাৰ হ'ম চিনেমেটিক শ্বট নি এতিয়া আমি তলত যাম আপোনালোকক দেখাই আছোঁ ইয়াত আমাৰ বাকী ফ্ৰেণ্ডছবোৰ আগত থৈ গুচি গ'ল আমাক তাৰমানে আমি ব্লগ বনাই আছোঁ সিহঁতৰ সহ্য নহয় সিহঁতে তাৰমানে জোৰেৰে গুচি গৈ আছে জোৰে আৰু তাৰমানে কথাটো হ'ল ব্লগ বনোৱা ভিডিঅ' বনোৱা এইবিলাক টেলেণ্ট চবৰ মাজতে নাথাকে যদিও 1-2জনৰ মাজত থাকে ছাপোৰ্ট কৰিব নিবিচাৰে নতুন তো গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু মানে ছাপোৰ্ট কৰক আমি ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আৰু আগলৈ কি হয় নাজানো কিন্তু আপোনালোকৰ মৰম পালে ভিডিঅ' নিশ্চয় বনাই থাকিম আৰু ইয়াতে জ্বলি আছে আমাক চাই সেইকাৰণে ইয়াতে আমাক থৈ গুচি গ'ল চাগে জ্বলাবোৰে জ্বলিবই নহ'লে পোহৰ দিব কোনে तो लेट्स गो ये देखिए बंदर का बच्चा क्या कर रहे हैं बहुत ही डेंजर प्लेस यार इधर देखिए एक स्नेक है जिंदा इधर बंदर है
আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ। আপোনালোক পিছফালে চাব পাৰে কিমান ধুনীয়া প্লেচ হয়। আপোনালোক লাহে লাহে দেখাম পিছফালে কেমেৰাৰে, যিহেতু আগৰ কেমেৰা ইমান এটা বেছি ভাল নহয়। ইফালে পিছফালে আপোনালোক চাব পাৰে কিমান ডাঙৰ লেক হয়, একেবাৰে লাষ্ট সীমা আপোনালোক দেখিবই নোৱাৰিব, ইমান ডাঙৰ লেক হয়। আৰু ইফালেও বহুত ডাঙৰ আছে, ইফালেও ব্ৰিজ আছে, ইফালেও ব্ৰিজ আছে। আৰু তাত গৈ ব'টিং কৰিব পাৰিম আমি। চাওঁ কিমান টকা লয়, তাত গৈ এটা ব'টিং ৰাইড কৰিব লাগিব। চ' ভাবিব লাগিব ক'ব নেকি? মই একো এতিয়া ইয়াত 3-4টা ব্ৰিজ একেলগে আছে। চ' আপোনালোকক ৰাউণ্ড কৰি দেখাই আছোঁ। ইফালে এটা প্ৰত্যেক চাইডতে এটা আছে। আমি এতিয়া টাৰ্ণিং ঘূৰি আছোঁ। এতিয়া মানে কি হ'ল, এতিয়া বৰষুণ পৰি আছে। এতিয়া কি কৰোঁ গম পোৱা নাই, ভাবি পোৱা নাই ক'ত যাওঁ, কি কৰোঁ। বৰষুণ এটোপালকৈ পৰি আছে। এতিয়া ইফালে চাওক আপোনালোক, ৱাও। দৌৰি যাব লাগিব, বহুত বৰষুণ দি আছে। আৰু ইয়াত থাকিব নোৱাৰি, পিছত বৰষুণ কমিলে আপোনালোকক বাৰু দেখাম। এতিয়া গুচি যাওঁ। তিতিব নোৱাৰোঁ, এনেই বাৰু ভাল লাগে বৰষুণ দিলে, বাট তিতিব নোৱাৰোঁ। চবলক এতিয়া আমাৰ মোবাইলৰ ইমান চাৰ্জ নাই। বেলেগ যিবিলাক এক্টিভিটি আছিল সেইবিলাক আমি কৰিব নোৱাৰিলোঁ। ভাবিছোঁ এতিয়া কৰিম, বাট আপোনালোকক দেখাব নোৱাৰিম যেন লাগিছে, কাৰণ মোবাইলত গাড়ীত পাৱাৰ বেংকটো ৰাখি থৈ আহিছোঁ। মোবাইলত চাৰ্জ নাই, গাড়ীত পাৱাৰ বেংকটো ৰাখি থৈ আহিছোঁ। আৰু এতিয়া পাৱাৰ বেংকটো আগতে লৈ আহোঁ, মোবাইলটো চাৰ্জ কৰোঁ, তাৰপিছত বেলেগ এক্টিভিটিবিলাক কৰিম। আৰু আপোনালোকক মিছ নকৰাওঁ, বহুত ধুনীয়া ধুনীয়া এক্টিভিটি আছে। আপোনালোক ভিউ চাই গমেই পাই আছে কিমান ধুনীয়া প্লেচ হয়। ইয়াত হাইবুলা আছে, হাইবুলা কিবা কোৱা নেকি? মই আৰু কি ক'ম, চব চাই আছে আপোনালোক। মোবাইলটো চাৰ্জ কৰিব লাগিব ফাৰ্ষ্ট। এটা আনএক্সপ্লেনেবল মানে এটা পিছফালে চাওক আপোনালোক, চামিল ইফালে দেখাই দিয়া অলপ, ইমান ধুনীয়া। ইফালে দেখাই দিয়া অলপ, ধুনীয়া। এইফালে দেখাই দিয়ক, বহুত ধুনীয়া নহয়? ইমান বিউটিফুল প্লেচ হয় এইটো, ইমান বিউটিফুল প্লেচ হয়। আপোনালোক যদি তেলেংগানাত একবাৰ আহে, আপোনালোক ইয়াত আহি ঘূৰি যাই চাব পাৰে। হেল্ল' বন্ধুসকল, আমি বহুত সময় ধৰি ঘূৰা ফুৰা কৰিলোঁ। এতিয়া আমাৰ ভোক লাগিছে, গাড়ীত আহিলোঁ। আকৌ কিবা কিবি খাই লওঁ, খোৱাৰ পিছত আকৌ ব'টিং কৰাম। আপোনালোকে সেইবোৰ ভিডিঅ'বোৰ দেখাম। এইটো হে আমাৰ গাড়ী। চব বন্ধুসকল, এতিয়া আমাৰ খোৱা লোৱা কমপ্লিট হৈ গ'ল। এতিয়া এই পাৱাৰ বেংকটো লৈ আহিছোঁ, মোবাইল চাৰ্জ কৰি আছোঁ। এতিয়া আমি ইয়াৰ পিছত ব'টিং কৰিম। সিহঁতে ছোৱালীবোৰ গৈছে আৰু ল'ৰাবিলাক পিছ পৰি গৈছে অলপ, কিবা চিগাৰেট খাব গৈছিল চাগে ইয়াতে। ইয়াত উইদাউট মাস্ক নো এণ্ট্ৰি। চ' এতিয়া আমি টিকট কাটি আছোঁ। ইয়াত স্পীড বোটৰ 4জন যাব পাৰিব। আমি স্পীড বোটত টিকটৰ দাম হ'ল 350। তো 4জন আমি এতিয়া আহিছোঁ। চামিউল যাব, আমিৰ হামজা যাব আৰু হাইবুল্লা। আমি 4জনে এটা স্পীড বোটত এটা ৰাউণ্ড মাৰি আহিব। নাজানো কিমান সময়, আপোনালোকক দেখাই আছোঁ কিমান সময়। আপোনালোক আমাৰ লগতে থাকিব। হেল্ল' বন্ধুসকল, সেফটি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। সেফটিটো আমাৰ পিন্ধি ল'ব লাগিব। এনেও আমি সাঁতুৰিব পাৰোঁ, কিন্তু বাই চান্স কিবা হৈ গ'লে কিমান সময় আপুনি সাঁতুৰিব। সেফটি বহুত ইম্পৰ্টেণ্ট। পিন্ধি লওক। আপুনি পিন্ধি লোৱাৰ পিছত ইয়াতে হাঁহ ভৰোৱা থাকে, ইটোত বাৰু নাই। হাঁহ ভৰি ল'লে আপুনি ডুবি নাযায়। চব বলক, এতিয়া আপোনাক ৰাইডবিলাক দেখাওঁ। আমি উঠিলো আৰু আমাৰ আৰম্ভ হ'ল। আমাৰ ৰাইডটো আৰম্ভ হ'ল। Guys, मजा आ गया। It's crazy.
So guys, আমি boat riding to কৰিলো. It was crazy guys. ইমান ভয় লাগে, ইমান তেতিয়াও ভয় লাগি আছে। বাপৰে বাপ। ভাই বোলা কেনেকুৱা লাগিল ৰাইডিং কৰি? ৰাইডিং কৰি কেনেকুৱা লাগে? এনেকুৱা হৈ আছে যেন মোৰ শৰীৰটো এনেকে ঢৌত আছে শৰীৰটো। বাপৰে বাপ। ইমান ডেঞ্জাৰ নে? লাইফৰ এটা এক্সপিৰিয়েঞ্চ হয় এইটো। সামিল কেনেকুৱা লাগি আছে? বহুত ভাল লাগে। চলো গাইজ, এতিয়া আমি গুচি গৈ আছো।